হাই দোস্ত, আপোনালোকৰ বিহু কেনেকুৱা চলিছে? ৰঙালী বিহু খুব ভালে নিশ্চয় চলিছে। মোৰো ভাল আৰু আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। আৰু এতিয়া মোৰ মা আহিছে বিহুৰ কাপোৰ লৈ, বিহুৱান লৈ আহিছে। আপোনালোকক দেখাই আছোঁ কাপোৰখিনি। এইখিনি কাপোৰ লৈ আহিছে মাই আৰু লগতে গেঞ্জি, গামোচা, নাইটি গোটেইবোৰ লৈ আহিছে। মাই কিবা এটা ক'ব আপোনালোকক, শুনকচোন। আচ্ছা সাবটো কিয় দিম? পজিশন দি আছে। বিহু কাপোৰ আনিছোঁ মই। এয়া বিহু কাপোৰ আনিছোঁ মই। যোৱাহঁতলৈকে, নাতিহঁতলৈকে এয়া বিহু কাপোৰ আনিছোঁ। এয়া এইখন আনিছোঁ বিহু কাপোৰ। দোস্ত, এইটো কুৰ্তা আনিছে মোক লগিন মাই। মই পিন্ধিছোঁ। এতিয়া এটি ৰেচিপি দেখাওঁ আপোনালোকক। আহক মই আপোনালোকক এটা চুইট ৰেচিপি দেখাই আছোঁ। এতিয়া মই বনাম। এইখিনি আটা আৰু আটাখিনি মই ধুনীয়াকৈ মাৰি লৈছোঁ আৰু বহুত নৰম হৈছে, দেখিছে। আটাৰ পিঠা বনাম নাৰিকলৰ লগত। ভুজিয়া বুলিও কয় এই পিঠাটো। চাই থাককচোন ভিডিঅ'টো। আৰু এইখিনি নাৰিকলখিনি মই ধুনীয়াকৈ চুকি লৈছোঁ। ইয়াত এটা নাৰিকল দিছোঁ আৰু লগতে এইখিনি চেনি মই ইয়াত মিক্স কৰি দিম। আপোনালোকে যদি চেনিটো খাই অলপ বেছি ভাল পায়, অলপমান বেছিকৈ দিব। মই মোৰ নিজৰ অনুমান হিচাপত মই দিছোঁ চেনিখিনি। এতিয়া মই এইখিনি সানি ল'ম। ধুনীয়াকৈ সানি ল'ম নাৰিকল আৰু চেনিখিনি মিক্স হয় যেন। বিহু বুলি আপোনালোকে কি কি বনালে এটি কমেণ্টত জনাব। মই বিশেষ একো বনোৱা নাই, যদিও অলপমান বনাইছোঁ আৰু আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। ভালকৈ সানি ল'ব চেনি আৰু নাৰিকলখিনি। নাৰিকলখিনি ৰেডি হৈ গৈছে এতিয়া। এনেকৈ সৰু সৰু লাড়ু কৰি ল'ব। ৰেডি হৈ গৈছে এতিয়া। আৰু মই এখন এখনকৈ ৰুটিৰ নিচিনা বেলি ল'ম ধুনীয়াকৈ। অলপমান আটা দি ল'ম। বেছি পাতল হ'ব নালাগে আৰু বেছি ডাঠো নহয়, মোটামুটি। একেবাৰে সহজ এই পিঠা বনোৱাটো আৰু খায়ো বহুত ভাল লাগে। আপোনালোকেও এবাৰ বনাই চাব। হৈ গ'ল। আৰু মই ইয়াত এইটো প্লাষ্টিকৰ সাঁচ হয়, এইটো মোৰ বহুত পুৰণা। ইয়াতে মই এই পিঠাটো বনাওঁ প্ৰায়ভাগ। আৰু এনেকৈ দিব আৰু অলপমান নাৰিকল দিব। একদম ইজি। এনেকৈ টিপি দিব আৰু পিঠাটো ধুনীয়াকৈ বাহিৰ হৈ যাব এতিয়া। ধুনীয়াকৈ বাহিৰ হ'লনে? বহুত ইজি হয়। গোটেইখিনি পিঠা মই এনেকৈ আগতে ৰেডি কৰি ল'ম, তাৰপিছত ভাজিম। মই
গোটেই পিঠাখিনি ৰেডি হৈ গ'ল এতিয়া ইমান ধুনীয়াকৈ বাহিৰ হৈছে চাওক আৰু বহুত কম সময়ত বনাব পাৰি তো আলহীৰ বাবে খুবেই ধুনীয়া বিহুৰ সময়ত এনেকুৱাকৈ পিঠা অলপমান বনাই থৈ দিলে কম সময়তে চাহকাপ ধুনীয়াকৈ দিব পৰা যায় নহয়নে সো এতিয়া পিঠাখিনি ফ্ৰাই কৰিম গেছটো জ্বলাই লওঁ এতিয়া মই আৰু কেৰাহীটো গৰম হ'লে ইয়াত মিঠাতেল অলপমান দিম বহুতে ৰিফাইন দিও বনায় তো মই ৰিফাইন দি আচলতে মোৰ ভাল নালাগে সো মই এইটো কাৰণতে মিঠাতেলটো বেছিকৈ ইউজ কৰোঁ মিঠাতেলটো আপোনাৰ নিজৰ হিচাপত দি ল'ব ইয়াত মই অলপমান দিছোঁ বেছি দিয়া নাই মিঠাতেলখিনি এতিয়া পুৰা গৰম হ'ব দিব লাগিব বেছিকৈ গৰম হ'লে পিঠাখিনি ধুনীয়া হ'ব আৰু মচমচীয়া হ'ব একদম তেলখিনি গৰম হৈছে এতিয়া পিঠাবিলাক ইয়াত দিব পৰা হ'ব আৰু তেলটো গৰম হৈছে নে হোৱা নাই সেইটো আপুনি এনেকৈ চাব পাৰে সো এতিয়া মই ইয়াত পিঠাবোৰ দি দিম গৰম হৈছে তেলখিনি এখন এখনকৈ ধুনীয়াকৈ পিঠাবোৰ দি গ'লে হ'ল আৰু বেছি লাৰি থাকিব নালাগে লাৰি থাকিলে ফাটিব পাৰে পিঠা আটাৰ পিঠা হয় যিহেতুকে ইয়াত মই বেলেগ একো দিয়া নাই দেখিছেনে কিমান ধুনীয়াকৈ পিঠা ৰেডি হৈ গ'ল আৰু ইমান কম সময়ত বনাব পাৰি নাৰিকলৰ আটাৰ পিঠাৰেদি মোৰ এতিয়া চাওক ইমান ধুনীয়া মচমচীয়া হৈছে নাৰিকলৰ পিঠাখিনি মোৰ ৰেডি হৈ গ'ল এতিয়া আৰু দেখিছে কিমান ধুনীয়া হৈছে মচমচীয়া একদম সো ফ্ৰেণ্ডছ কেনেকুৱা লাগিল আপোনালোকৰ ভিডিঅ'টি চাই এটি কমেণ্টত জনাব আৰু আপুনি যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু লগতে যিটো বেল বটন আছে বেল বটনটো দবাই দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ যায় আৰু আপোনালোকে চাব পাৰে সো আজিলৈকে এইখিনিতে সামৰণি মাৰিলোঁ থ্যাংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'